কিচেন অফ অংকিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বনাব ওলাইছোঁ নিম চাবোন। তাৰ কাৰণে মই নিমপাত কেইখিলা ভালকৈ ধুই এয়া ছিঙি লৈছোঁ আৰু নিমপাতখিনি ছিঙা এতিয়া প্ৰায় হৈ গৈছে। আৰু এতিয়া মই এয়া চব বেষ্ট উলিয়াই লৈছোঁ। আপোনালোকে আনিলে ফ্লিপকাৰ্টত অনলাইন পাই যাব। আৰু এতিয়া এই চব বেষ্টটোকো এনেকৈ মই কাটি লৈছোঁ। এইখিনি এনেকৈ সৰু সৰু টুকুৰা টুকুৰিকৈ কাটি ল'ম। আৰু ইয়াৰ প্লেট এখনত এইখিনি আটাইখিনি উঠাই লৈছোঁ। আৰু ইয়াৰ মিক্সি জাৰতে মই নিমপাতখিনি দি লৈছোঁ। এইখিনি ভালকৈ পিচি ল'ম। এয়া মই এইফালে এখন পাত্ৰত পানী উঠাই দিছোঁ। পানীখিনি উতলিছে। এই চব বেষ্টখিনি মই এতিয়া চচপেনটোত দি দিছোঁ আৰু এখন চামুচেৰে মই এনেদৰে লৰাই আছোঁ। আৰু এইখিনি পূৰা এতিয়া গলিবলৈ দিছোঁ। আৰু পিচি ৰখা নিমপাতখিনি মই ইয়াতে দি দিছোঁ। আৰু নিমপাতখিনি দি এনেদৰে লৰাব লাগিব। এইখিনি টুকুৰা টুকুৰ হৈ থকা চব বেষ্টখিনি ভালকৈ গলিবলৈ দিব লাগিব। আৰু মই ইয়াৰ ঘৰতে নাৰিকল তেল বনাইছিলোঁ আৰু ইয়াতে মই এতিয়া এচামুচ দি দিছোঁ। আপোনালোকে মন কৰিলে ইয়াতে ভিটামিন চি কেপচুল বা এল'ভেৰা জেলো দিব পাৰে। মই ইয়াতে এল'ভেৰা জেল আৰু ভিটামিনৰ কেপচুল ব্যৱহাৰ কৰা নাই। আৰু এইটো টেমাটোত মই অকণমান নাৰিকলৰ তেল সানি লৈছোঁ। এইটো আইচক্ৰীমৰ টেমা আছিলে। আপোনালোকে বনালে গিলাচ, বাতি বা ডিছপ'জেল কাপো ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি এতিয়া হৈ গৈছে। এতিয়া মই আইচক্ৰীমৰ বাতিকেইটাত ভালকৈ এইখিনি বাকি দিম। আটাইকেইটা বাতিতে মই সমান জোখত দি লৈছোঁ। আৰু এইখিনি বাকি দি প্ৰায় 20 মিনিটমান সময় ৰাখি থ'ম। তেতিয়া 20 মিনিটমান সময় থাকিলে এইখিনি ঠাণ্ডা হৈ যাব। আৰু যিসকলে এনেদৰে চাবোন ঘৰতে বনোৱা নাই, এনেকৈ ব্যৱহাৰ কৰিব পাৰে বনাই। নিম চাবোনটো যিহেতু স্কিনৰ কাৰণে বহুত ভাল হয়। আৰু এয়া 20 মিনিট সময় হৈ গৈছে। মই এনেকৈ এৰাই লৈছোঁ। এয়া দেখিছেনে, চাকুখনেৰে ছাইডৰ পৰা এনেকৈ এৰাই দিছোঁ। আৰু এইখিনি কিমান ভালকৈ এতিয়া ওলাই যাব। এইখিনি মই গোটেইখিনি চাবোনখিনি এনেদৰে এৰাই ল'লোঁ। আৰু এই চাবোনখিনি বহুত ভাল হৈছে। আৰু এনেকৈ নিম চাবোন স্কিনৰ প্ৰব্লেম থাকিলে ঘৰতে আনি এনেকৈ বনাই ল'ব পাৰে। আৰু এতিয়া মই এটা চাবোন এটা এনেদৰে ঘঁহি দেখাইছোঁ। এইখিনি চাবোনটো কিমান ধুনীয়াকৈ ফেনাইছে। যিসকলে এনেকৈ চাবোন ঘৰত বনোৱা নাই, তেওঁসকলে বনাই চাব পাৰে। স্কিনৰ কাৰণে বহুত ভাল পাব। এয়া দেখিছেনে চাবোনটো কিমান ধুনীয়াকৈ ফেনাইছে। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।